ডেডলাইন 16 আগষ্ট আৰক্ষীৰ শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰাৰ ডেডলাইন এতিয়া গেৰেলা পুলিচ লেৰেলা হ'ব অসম আৰক্ষীক অধিক কৰ্মোদ্যমী আৰু সক্ৰিয় কৰাৰ বাবে অনুষ্ঠিত হ'ব বডি মাছ ইণ্ডেক্স পৰীক্ষা আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ঘোষণা কৰিছিল এই কথা আৰু ইয়াৰ পিছৰে পৰাই ৰাজ্যৰ আৰক্ষী বিষয়া কৰ্মচাৰীৰ বিশেষ প্ৰশিক্ষণ পুলিচ ৰিজাৰ্ভত এনেদৰে বিশেষ প্ৰশিক্ষণত ব্যস্ত আৰক্ষীৰ লোক এই দৃশ্য মৰিগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ মেদবহুল আৰক্ষী বিষয়া কৰ্মচাৰীসকলে নিজৰ মেদ কমাই BMI পৰীক্ষাৰ বাবে সাজু হৈছে কাৰণ এতিয়া এওঁলোকৰ বাবে BMI হৈ পৰিছে অগ্নি পৰীক্ষা মই 12 কেজি 12 কেজি কিমান দিনৰ ভিতৰত হৈছে এটো অলমোস্ট 15-20 দিন 8 কেজি ওজন কমিছে বৰ্তমান আছিল 112 আছে 112 পৰা 8 কমিছে বেছি দিন হোৱা নাই মোৰ প্ৰেক্টিছত ঈদৰ পাছৰ পৰা লাগিছে আশা কৰিছে আপুনি কমিব বুলি BMI কাৰণে সাজু হৈছে 18 দিনৰ প্ৰশিক্ষণে সুফল দিছে বহুজনক এইজন আৰক্ষী বিষয়াই 18 দিনত ওজন হ্ৰাস কৰিছে 16 কেজি পূৰ্বে 116 কেজি ওজনৰ আৰক্ষী বিষয়াগৰাকীৰ এতিয়াৰ ওজন 100 কেজি এতিয়া বৰ্তমান মোৰ 16 কেজি ওজন হৈছে 16 কেজি পূৰ্বতে কিমান আছিল পূৰ্বতে 16 কেজি আছিল কিমান 116 আছিল প্ৰথমতে হয় কিমান দিনৰ ভিতৰত হৈছিল এতিয়া আপোনাৰ মানে আমি আগতে পিটি কৰি আছিলো তাৰপৰা আকৌ এক্সট্ৰা ৰিফ্ৰেছাৰ দিয়াৰ পাছত আমি এতিয়া 1.5 মাহ মান 18 দিন হৈছে কোনোবাই 8 কেজি কোনোবাই 12 কেজি পৰ্যন্ত ওজন হ্ৰাস কৰিছে অৰ্থাৎ পুলিচ ৰিজাৰ্ভৰ এই বিশেষ প্ৰশিক্ষণে সুফল দিছে আৰক্ষী বিষয়া কৰ্মচাৰীক BMI আমাৰ যিখিনি প্ৰস্তুতি চলি আছে আমি ৰাতিপুৱা আৰ্লি মৰ্ণিঙত 5টা বজাৰ পৰা আৰম্ভ কৰোঁ 5টা বজাৰ পৰা 1 ঘণ্টা আমাৰ পিটি হেৰিটো হয় এক্সাৰচাইজ যিখিনি কৰিবলগীয়া সেইখিনি আমি ৰুটিন মতে ডেইলি কৰি আছোঁ সেইমতে আমাৰ BMI যথেষ্টখিনি মানুহে কম হৈছে কাবাৰ 2 কেজি 3 কেজি 7 কেজিলৈকে এতিয়া কমিছে আৰু চলি আছে সেইখিনি আৰু কমিব আৰু এনেদৰে এতিয়া কঠোৰ অনুশীলন আৰু কচৰতেৰে 16 আগষ্টৰ বাবে সাজু হৈছে ৰাজ্যৰ আৰক্ষী বিষয়া কৰ্মচাৰী কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস নিউজ লাইভ